হাই ফ্ৰেণ্ডছ, ৱেলকাম টু ডিজিটেল এডভাইচ ইউটিউব চেনেল। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ যে 2019-ৰ আধাৰ কাৰ্ডখন অনলাইনৰ পৰা ডাউনলোড কৰাৰ প্ৰচেছ অলপ সলনি হৈছে। সেই প্ৰচেছ মতে আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব, আমি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ষ্টেপ বাই ষ্টেপ কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু আমাৰ ভিডিঅ'ৰ মাজত চলি থকা ৰঙা ছাবস্ক্ৰাইব বটনত ক্লিক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো টিপি দিব যাতে আমাৰ আহিবলগীয়া নতুন ভিডিঅ'বিলাকৰ সম্ভেদ পায় সকলো। আহক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে আপোনাৰ মোবাইলত বা কম্পিউটাৰত যিকোনো ব্ৰাউজাৰ অপেন কৰক। তাতে সাৰ্চ বাৰত গৈ টাইপ কৰক uidai.gov.in, তাতে ক্লিক কৰক। তাৰপিছত এখন পেজ খুলি আহিব, তাতে লিখা আছে চাওক, অলপ স্ক্ৰল ডাউন কৰক, গেট আধাৰ বুলি, তাতে ক্লিক কৰক। তাৰপিছত আৰু এখন পেজ খুলি আহিব, অলপ স্ক্ৰল ডাউন কৰক, তাতে লিখা আছে ডাউনলোড আধাৰ, তাতে ক্লিক কৰক। তাৰপিছত আৰু এখন পেজ খুলি আহিছে, তাতে লিখা আছে চাওক আধাৰ নাম্বাৰ এনৰোলমেণ্ট আইডি, ভাৰ্চুৱেল আইডি। আপোনালোকে যদি বিচাৰে আধাৰ নম্বৰ দি আপোনাৰ আধাৰ কাৰ্ডখন ডাউনলোড কৰিব, তেতিয়াহ'লে ডাউনলোড কৰিব পাৰে। আহক আমি আধাৰ নম্বৰ দি আপোনালোকৰ আধাৰ কাৰ্ডখন ডাউনলোড কৰি দেখুৱাই আছোঁ। ইয়াতে লিখা আছে চাওক আধাৰ নাম্বাৰ, আপোনাৰ 12 ডিজিটৰ আধাৰ নম্বৰটো ইয়াতে এণ্টাৰ কৰক। আহক আমি এণ্টাৰ কৰি আছোঁ। ইয়াৰ নাম্বাৰটো আমি এণ্টাৰ কৰি দিছোঁ। তাৰপিছত লিখা আছে চাওক চেণ্ড OTP। চেণ্ড OTP কৰাৰ পিছত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা SMS যাব। তাৰপিছত এই OTPটো বহুৱাব লাগিব। আহক আমি চেণ্ড OTP কৰি দি আছোঁ। এয়া আপোনালোকৰ আধাৰ কাৰ্ডখন ডাউনলোড হৈ গৈছে। এতিয়া বিচাৰিছে পাছৱাৰ্ড। আধাৰ কাৰ্ডৰ পাছৱাৰ্ডবিলাক হ'ব লাগে আপোনালোকৰ নামৰ আখৰৰ 4টা অংক কেপিটেল লেটাৰত আৰু আপোনাৰ জন্মৰ ডেটটো। আহক আমি এইটো বহুৱাই দি আছোঁ। এয়া চাওক পাছৱাৰ্ডটো বহুৱাই দিয়াৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ডখন অট'মেটিক ডাউনলোড হৈ গৈছে। এয়া চাওক আধাৰ কাৰ্ডখন ডাউনলোড হৈ গৈছে। এয়া চাওক আপোনালোকৰ আধাৰ কাৰ্ডখন অলৰেডি ডাউনলোড হৈ গ'ল। এনেকৈ আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডখন অনলাইনৰ পৰা এনেকৈ ডাউনলোড কৰিব পাৰিব। আৰু যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।